নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল নৱোদয় গোলাঘাট ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক নদীত খেৰালীয়া মাছ ধৰা কিছুমান দৃশ্য দেখাবলৈ গৈ আছোঁ। এয়া এখন আমাৰ খাৰজান নদী, পাহাৰৰ পৰা গিলাধাৰী নাম লৈ বৈ আহিছে। এতিয়া সেই খাৰজান নদীত এতিয়া মাছ ধৰা কিছুমান দৃশ্য দেখাবলৈ প্ৰয়াস কৰিছোঁ। এতিয়া মই আপোনালোকক দেখাই আছোঁ, ইয়াৰ ভিডিঅ'টো উপভোগ কৰক। বলক বন্ধুসকল, এতিয়া আমি নদীত যি মাছ ধৰা দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছোঁ। এইখন হ'ল ঢেঁকীজাল বুলি কয়। এই ঢেঁকী নিচিনাকৈ দাঙিব লাগে। এইখন এতিয়া আপোনালোকক ভালকৈ দেখাব নোৱাৰিম, কাৰণ হ'ল এখন বেছিকৈ পানী থাকিলেহে এখন জালখন বাই মাছ ধৰা হয়। কিন্তু গতিকে আজি আপোনালোকক খেৱালি জালে মাছ ধৰা কিছুমান দৃশ্য দেখাবলৈ গৈ আছোঁ। এই সুন্দৰ নদীৰ পৰিৱেশত এয়া মাছ ধৰি আছে। মাছ ধৰা দৃশ্য উপভোগ কৰোঁগৈ। এখন আমাৰ খাৰজান নৈ, যিখন পাহাৰৰ পৰা গিলাধাৰী নাম লৈ বৈ আহিছিলে। এতিয়া বলক এতিয়া মাছ ধৰা চাওঁগৈ। এয়া মই মাছ ধৰা চাবলৈ গৈ আছোঁ। এয়া খেৱালীত মাছ ধৰি আছে, দুজন ল'ৰাই খেৱালীত মাছ ধৰি আছে, তাকে এতিয়া চাবলৈ গৈ আছোঁ। এতিয়া আজি আমি লোকেল মাছেৰে এসাঁজ খাম। এয়া আহি মই পাই গৈছোঁহি। এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক, কেনেদৰে মাছ ধৰিছে। ধুনীয়া পৰিৱেশটি। একদম ধুনীয়া দলঙে সৈতে কি সুন্দৰ পৰিৱেশ। এয়া মাছ ধৰা দৃশ্য আমি চাবলৈ গৈ আছোঁ। এয়া খেৱালীখন টানি আছে। আজি আমি নদীত ধৰা লোকেল মাছেৰে এসাঁজ খাম বুলি নদীলৈ আহিছিলোঁ। এয়া মাছমৰীয়া মাছ মাৰি আছে। মাছমৰীয়াৰ পৰা এয়া মাছ লৈছোঁ। লৈ গৈ আমি ঘৰত ধুনীয়াকৈ বনাই মাছ ধৰি খাম। এয়া মাছমৰীয়াই মাছ মাৰিছে। এইখন খেৱালী বুলি কয়। খেৱালীৰ যোগেদি মাছ ধৰিবলৈ চেষ্টা কৰিছে। বৰ্তমান যিহেতু থলুৱা মাছৰ যথেষ্ট দাম, তেখেতলোকে বিকি যথেষ্ট পইচা উপাৰ্জন কৰে। আৰ্থিকভাৱে নিজকে স্বাৱলম্বী কৰিব পাৰে। গতিকে তেখেতলোকে নদীত প্ৰায় মাছ ধৰি নি পানি তেখেতলোকে বজাৰত যথেষ্ট দামত বিকিব। যিহেতু বৰ্তমান সময়ত থলুৱা মাছ খুব কমেই পোৱা যায়, গতিকে যথেষ্ট তেখেতলোকে দামত বিক্ৰী কৰিব পাৰে। এইজনে এতিয়া জাল মাৰিছিলে, জালখন এই পানীত লাগি ধৰিছে। আজিকালি নদীত বিভিন্ন গছৰ ডাল বা বাঁহ, যিকোনো বস্তু লেতেৰা বস্তু পোত খাই থাকে। নদীত নামিবলৈও ভয় লাগে। তেখেতে যথেষ্ট ভয়ে তথাপিতো নামিছে। আজিকালি বহুতো মানুহে নদীত বিভিন্ন বেয়া বস্তু, চিচাৰ, প্লাষ্টিকৰ বটল, চেলাইনৰ বটল, বেজী চিৰিঞ্জ আদি পেলাই দিয়াৰ পিছত যথেষ্ট প্ৰদূষণ সৃষ্টি হয়। আৰু এই মাছ মাৰিবলৈ যাওঁতে মাছমৰীয়া লোকক কেতিয়াবা দেখা যায় ভৰিত তাত যিখিনি গজাল, চিচাৰ আদিয়ে বেজী চিৰিঞ্জ, নিডল সেইখিনি থাকে, সেইখিনিয়ে ভৰিত কটা হয়। তেখেত যথেষ্ট আঘাতপ্ৰাপ্ত হয়। মাছ আহিলে এয়া লোকেল পুঠি মাছ। তেখেতে জালখন আনিলে, জালত সেয়া মাছ সোমাই আহিছে। লোকেল পুঠি মাছ সোমাই আহিছে। ইয়াত তেখেতে জালৰ পৰা মাছখিনি উলিয়াই আছে। সেইজনী লোকেল পুঠি মাছ, বহুত খাবলৈ টেষ্টি। নদী মাছ বহুত সোৱাদযুক্ত। এই সোৱাদযুক্ত মাছ তেখেতে নদীৰ পৰা ধৰি আনিলে। এয়া ঘৰত নি এতিয়া আমি ধুনীয়াকৈ সুন্দৰকৈ খাব পাৰিম এসাঁজ। তেখেতে এয়া মাছ তেখেতক খোৱা বুলি কয়, যিটোত বাঁহৰ পৰা বনোৱা হয়। মাছ ভৰাই থোৱা পাত্ৰ তাত ভৰাই থৈছে। আজিলৈ ভিডিঅ'টো ইমানেই।
ধন্যবাদ।